আজি আমি ফিক্সড আৰু ফ্লেক্সিবল এক্সচেঞ্জ ৰেটৰ সম্পৰ্কে পঢ়িম। সো ফিক্সড আৰু ফ্লেক্সিবল ৰেটৰ এটা কমন কনসেপ্ট জানিব। এই কনসেপ্টটো জানিলে বাকি ফিক্সড আৰু ফ্লেক্সিবল এক্সচেঞ্জ ৰেটৰ যে কনসেপ্ট সেইটো সহজে বুজি পোৱা যাব। তো আও বেসিক কনসেপ্ট এটা কি হয়, দুখন কাউন্ট্রিৰ মাজত যেতিয়া লেনদেন হয় বা বিজনেস হয় তেতিয়া এই এক্সচেঞ্জ ৰেটটোৱে কাম দিয়ে। বৰ্তমান তো এনেকুৱা নহয় যে আমি আমেৰিকাক আপেল দিম তাৰ বিনিময়ত তেওঁলোকে আমাক কমোৱা দিব, তেনেকুৱাটো বিজনেস সিস্টেম নাই। মানে বস্তুৰ বিনিময়ত বস্তু যে তোমাৰ বাৰ্টাৰ সিস্টেম বুলি কয় সেই সিস্টেমটো এতিয়া নাই। এতিয়া যিবিলাক হয় এটা মানে মূল্য হয়, মানে মুদ্ৰাৰ মূল্য হয়, কারেন্সি ভ্যালু। কিন্তু ইয়াৰ এটা সমস্যা আছে, সব দেশৰ কারেন্সিটো একে নহয়। আমেৰিকাৰ ডলাৰ, আমাৰ রুপি বা কাৰোবাৰ পাউণ্ড তেনেকুৱা। সো আৰু ইয়াত এটা কথা হ'ল কি যে দেশবিলাকৰ কি থাকে, কিছুমান উন্নত, কিছুমান অনুন্নত, কিছুমান উন্নয়নশীল। সো যাৰ বাবে যিবিলাক কারেন্সিৰ ভ্যালু সেইবিলাক একে নহয়, সবৰে বেলেগ বেলেগ। সো এই বস্তুটোৰ মানে ডিল কৰিবৰ কাৰণে এই এক্সচেঞ্জ ৰেটটো আনে। এক্সাম্পল হিচাপত এই যে আমাৰ যে কয় যে ডলাৰৰ এগেইনষ্টত ইমান টকা, এই যে কয় এই $1 এগেইনষ্টত 87 rupees তেনেকে কয় ন। ইয়াৰ মানে কি, যিটো বস্তু আমেৰিকাত $1 পায়, যদি কোনো ভাৰতীয় এই বস্তুটো কিনিব খুজে, মানে যিটো বস্তুৰ দাম $1 আমেৰিকা, তেতিয়া এজন ভাৰতীয়ই সেই বস্তুটো কিনিবৰ কাৰণে 87 টকা পে কৰিব লাগিব। এই ডলাৰৰ এগেইনষ্টত যে কয় যে ইমান ডলাৰৰ বিনিময়ত ইমান টকা, এই তাৰ যিটো মানে কাম এইটোৱে যে আমি এতিয়া আমেৰিকাৰ পৰা বস্তু কিনিম তেতিয়া আমি কি কৰিব লাগিব, আমাৰ যিখিনি পইচা সেইখিনি ডলাৰত এতিয়া কনভাৰ্ট কৰিব লাগিব আৰু তাৰপিছত আমি তেওঁলোকক সেইটো পে কৰিব লাগিব। আৰু এক্সচেঞ্জ ৰেটৰ কাম এইটোৱে। ধৰিলো কেতিয়াবা আমি আমেৰিকাৰ পৰা কিবা এটা বস্তু আনিলো, সাপোজ সেইটোৰ দাম আমেৰিকাত $6 টকা, $6 এতিয়া যেহেতু আমাৰ কারেন্সি বেলেগ বেলেগ, আমাৰ আছে রুপিস, সিহঁতৰ ডলাৰ, গতিকে আমি যেতিয়া সিহঁতক পে কৰিম আমাৰ যিটো পইচা সেইটো আমি মানে ডলাৰলৈ কনভাৰ্ট কৰিম। কেনেকে, $1 87, গতিকে $6 পে কৰিব লগা হ'লে 87 into 6 যিমান হয় সিমানখিনি টকা আমি পে কৰিব লাগিব। এইটোৱে এক্সচেঞ্জ ৰেটৰ বেসিক কনসেপ্ট। এতিয়াও ফিক্সড আৰু ফ্লেক্সিবলৰ বস্তু দেখি এই যিটো ৰেট আছে, এই যিটো ৰেট ধৰি লৈছো আচ্ছা, প্ৰথমতে ফ্লেক্সিবলৰ কনসেপ্টটোত আহো। এইটো কি হয়, $1 বিনিময়ত কেতিয়াবা 87 হয়, কেতিয়াবা 85 হয়, কেতিয়াবা 86 হয়, বা কেতিয়াবা লেটেষ্ট 89 গৈছে। মানে এইটো চেঞ্জ হৈ থাকে আৰু এইটো চেঞ্জ হয় মাৰ্কেটৰ হিচাপত, মাৰ্কেটৰ ডিমান্ড আৰু সাপ্লাই হিচাপত এইটো বস্তু চেঞ্জ হৈ থাকে। আৰু সেইটো হৈছে ফ্লেক্সিবল, আৰু চেঞ্জ হৈ থাকে। আৰু ধৰি ললো যে আমাৰ গভৰ্ণমেণ্টে এটা মানে সিহঁতৰ লগত এটা মানে আলোচনা কৰি এটা মানে সিদ্ধান্ত ল'লে যে আমি ৰেটটো ফিক্স ৰাখিম, যে এইটো বস্তু যে $1 বিনিময়ত 87 টকাই থাকিব, তেতিয়াতো ফিক্স বুলি কয়। এই যিটো ৰেট ধৰি ললো এইটো ফিক্স, মানে ইয়াত ডিমান্ড আৰু সাপ্লাই কোনো প্ৰভাৱ নপৰে, পৰিলেও মানে কি এইটো চেঞ্জ নহয়, মানে যেনেকে তেনেকে থাকে। এইটো মানে সিদ্ধান্ত লৈছে যে আমি ঠিক আছে, তোমালোকে যি বস্তু কিনা তাৰ বিনিময়ত আমাক তোমালোকে $1 বিনিময়ত 87 টকা পে কৰিব লাগিব। যেতিয়া কিনা মানে এটা লিমিট টাইম ধৰি দিয়ে যে ইমান বছৰৰ ভিতৰত তোমালোকে যি বস্তু কিনা সব বস্তুতে $1 বিনিময়ত ইমান টকা দিব লাগিব, সেইটো ফিক্স কৰি লয়। আৰু সেইটো কয় ফিক্সড এক্সচেঞ্জ ৰেট। আৰু যদি ফিক্স নকৰে তেতিয়া এই যিমান হয়, ধৰিলো এতিয়া $6 বস্তু কিনিছে আমেৰিকাৰ, তাৰ বিনিময়ত ভাৰতে ইমান টকা পে কৰিছে, কিবা কাৰণত যদি এইটো 87 জেগাত 86 হৈ যায় তেতিয়া কি হ'ব, $6 জেগাত 86 into 6 যিমান টকা হয় সিমান টকা পে কৰিব লাগিব। সো এইটোৱে ফ্লেক্সিবল এক্সচেঞ্জ ৰেট আৰু ফিক্সড এক্সচেঞ্জ ৰেটৰ বেসিক কনসেপ্ট। আৰু এটা ৰিকুৱেষ্ট আহিছে ডিভেলুৱেশ্যনৰ। ডিভেলুৱেশ্যন মানে কি, যিটো ভেলুৱেশ্যন তাৰে উল্টা। মানে কি হয়, কেতিয়াবা মানে চৰকাৰে কি সিদ্ধান্ত ল'বলগীয়া হয় বিভিন্ন কাৰণত,
নিজৰ দেশৰ যিটো মুদ্ৰাৰ মূল্য সেইটো কমাবলগীয়া হয়। এই ধৰিলো আমাৰ বৰ্তমান আছে $1 কিমান চলি আছে 87 rupees। এটি ইণ্ডিয়ান ৰেট মানে $1 বিনিময়ত 87 rupees দিব লগা হ'ল কিবা কাৰণত, কাৰণ বহুত থাকে সেইবিলাক ইয়াত বহুত দীঘলীয়া হৈ যাব। কিবা এটা কাৰণত চৰকাৰে সিদ্ধান্ত ল'লে যে আমি আমাৰ মানে পইচাৰ মানে মূল্যটো কমাই দিম। তেতিয়া কি হ'ব, $1 বিনিময়ত যেহেতু পইচাৰ মূল্যটো কমি গ'ল, গতিকে বেছিকৈ পইচা দিব লাগিব। চ' এইটো চাপ'জ 90 rupees বা ইয়াতকৈ বেছি হ'ব। সেইটো ডিভেলুৱেশ্যন মানে নিজৰ যিটো মুদ্ৰাৰ মূল্য সেইটো কমাই দিয়ে একদম সহজভাৱে। 1 টকা ধৰিলো 10 টকা কি 10 টকা 10টা চকলেট পায়। চৰকাৰে সিদ্ধান্ত ললে যে আমি 10 টকীয়া যিখন নোট তাৰ মানে মূল্যটো কমাই দিম। চ' তাৰ যিটো 10 টকীয়া এই 10 যদি ভেলু আছিল এতিয়া যদি আগৰ ভেলুটো নাথাকে, চৰকাৰে ধৰি লওক 8 টকা হ'ল, যে 10 টকীয়া যিখন আছে সেইখনৰ মূল্য এতিয়া 8 টকাহে কমাই দিলে। যেহেতু 8 টকা হ'ল 10 টকা চকলেট 10টা পাইছে, এটাত 1 টকা হয়, যেহেতু ডিভেলুৱেশ্যন হ'ল পইচাৰ মূল্যটো কমাই দিলে চৰকাৰে, তাৰপৰা 10 টকা এই 10 টকা 8টা চকলেট পোৱা যাব। এইটোৱে ডিভেলুৱেশ্যনৰ কনচেপ্ট। চ' আজি ভিডিঅ'ত এইখিনিয়ে। ইয়াৰ যদি কিবা বুজি নোপোৱা থাকে মোক কমেণ্ট বক্সত জনাই দিলে মই আকৌ মানে নতুনকৈ ট্ৰাই কৰি দিম। ধন্যবাদ।